বহু কৰ্মহীন নিবনুৱাক কৰ্মসংস্থাপনৰ বাটত সহায় কৰিছে কোনে? অতি সহজ প্ৰক্ৰিয়াত ঋণ ল'ব পৰাৰ ব্যৱস্থা কৰি বন্ধন বেংকে সহায় কৰিছে বহু সাধাৰণ লোকক। বন্ধন বেংকৰ ঋণৰ জৰিয়তে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰি উপাৰ্জনৰ বাট মোকলাইছে বহুজনে। তাৰে এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰ অঞ্চলৰ ৰঙাচকুৱা বন্ধন বেংকে। ৰঙাচকুৱা শাখাৰ বন্ধন বেংকৰ অন্তৰ্গত বহু ভিতৰুৱা অঞ্চলসমূহত বন্ধন বেংকৰ পৰা ঋণ লৈ ব্ৰইলাৰ ফাৰ্ম, দোকান খুলি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। অতি কম নথি পত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পৰাৰ কথাও উল্লেখ কৰিলে দৰিদ্ৰ লোকসকলে। এক কথাত গ্ৰাম্য অৰ্থনীতিত যুগান্তকাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে সকলোৰে আপোন বন্ধন বেংকে। বন্ধন বেংকৰ পৰা লোন এটা পাইছোঁ 3 লাখ টকা। এইটো বহুত ইজিলি প্ৰচেছিং হয় আৰু ইণ্টাৰেষ্টটো বহুত কম হয়। আৰু এইটো আপুনি দেখি আছে ফাৰ্মটো বনাইছোঁ আৰু ৰঙাচুক ব্ৰাঞ্চ হয়, ইয়াৰ পৰা লৈছোঁ আমি। কেনেকুৱা ধৰণৰ সুবিধা লাভ কৰিছে আপুনি বন্ধন বেংকৰ পৰা লোন লৈ? বহুত জলদি প্ৰচেছিং হৈছে, ইমান টাইম লগা নাই, খুব কম টাইমত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড দিয়ে হৈ গৈছে। অন্য বেংকত অসুবিধা হয়? বেলেগ বেংকত অসুবিধা হয়, ডকুমেণ্টছ বেছি লাগে আৰু অলপ টাইমো লাগে। ইয়াৰ টাইমো বহুত লিমিটেড হয়, ইমান অসুবিধা নাই। এই যে আপুনি এইটো পইচাটো ঋণটো আকৌ ঘূৰাই কেনে আকৌ বেছিকৈ ল'ব নেকি? আৰু ল'বলৈ আছে। বন্ধন বেংকৰ পৰা লোন লৈ কেনে বহুত সুখী আছোঁ। মই ষ্টাৰ্টিং আপোনাৰ 2007ৰ পৰাই লৈছিলোঁ চাগে। কিমান লৈছিলে? 2007ত মই 20,000 মান লৈছিলোঁ। তাৰপাছতে এতিয়া মোৰ আছে 2,70,000 টকা আছে ৰিচেণ্টলি। এতিয়া 1 বছৰ হ'ব আৰু অলপ দিনৰ পাছত সেইটো লোন লৈ কেনে মই চলি আছোঁ। সেইটো দি মই বহুতখিনি উপাৰ্জন কৰিলোঁ ইয়াত। এই লোন দি মোক বহুত সহায় কৰিছে আৰু এই লোনটো মানে ল'বলৈও সুবিধা, বহুত সহজ আছে। মই বহুত ধন্যবাদ কৰিছোঁ ৰঙাচুকুৱা বন্ধন বেংকক, যিহেতু মোক ইমানখিনি টকা দি কেনে সহায় কৰি মই ইমানখিনিলৈকে আগবাঢ়িবলৈ সক্ষম হৈছোঁ। হয়, অন্য বেংকতকৈ বন্ধন বেংকটো সহজ বুলি ভাবে নেকি লোন লোৱা? হয়, বহুত সহজ হয়, এইটো বহুত সহজ হয়। বেলেগ বেংকবিলাকত বহুতবাৰ আপ ডাউন কৰিব লাগে, কাগজ পাতিও বহুত লাগে, কিন্তু এই বেংকত ফোনেদিও হৈ যায়। একবাৰ গৈ কেনে অকল ছিগনেচাৰটো দিলেও কামটো হৈ যায়। জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, পাব্লিক প্ৰেছ।